ব্লাউজটো কাটিং কৰাৰ পৰা চিলোৱালৈকে সকলোখিনি আজি মই আপোনালোকক দেখুৱাম আৰু ব্লাউজ কাটিংটো কৰিছোঁ 40 সাইজৰ। প্ৰথমে চাওক ব্লাউজৰ দিশটো মই লৈ লৈছোঁ। ফৰ্মাটো যিগৰাকীয়ে মোক অৰ্ডাৰ কৰিছে তেখেতে ব্লাউজৰ দিশটো 17 ইঞ্চি জোখত ৰাখিব কৈছে। সেইকাৰণে ব্লাউজৰ দিশটো লৈছোঁ মই 17 ইঞ্চি। আপোনালোকে সদায় নিজৰ হাইট অনুসৰি ব্লাউজৰ দিশটো লৈ ল'ব, কিন্তু ব্লাউজটো চিলোৱাৰ শেষত যিমানটো জোখত দীঘল ৰাখিব বিচাৰে তাতকৈ সদায় 1.5 ইঞ্চি বঢ়াই ৰাখিব, কিয়নো চিলনিত কাপোৰটো সোমাই যায়। এতিয়া চাওক 17 ইঞ্চি ওপৰলৈ দুয়োফালে দুটা বিন্দু দিলোঁ আৰু এতিয়া এই দুয়োটা বিন্দু লগাই আঁচডাল টানি ল'লোঁ। এতিয়া কান্ধৰ জোখটো লৈ ল'ম। কান্ধৰ কাৰণে কাগজখনৰ এই অংশটোৰ পৰা 6.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ, মানে কান্ধটো ৰাখিছোঁ 6.5 ইঞ্চি। আৰু চাওক আৰ্মহোল কাৰণে কান্ধৰ এই বিন্দুটোৰ পৰা 6.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ, মানে আৰ্মহোল ৰাখিছোঁ 6.5 ইঞ্চি। আৰু এই বিন্দুটো এই অংশটোৰ পৰা 6.5 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা চাই ল'লোঁ। দেখিছে, 6.5 ইঞ্চি দূৰত্বত বিন্দুটো মিলাই লৈ কান্ধৰ আৰু আৰ্মহোল বিন্দুটো লগাই আঁচডাল টানি ল'লোঁ। এতিয়া বুকুৰ জোখটো ল'ব লাগিব। বুকুৰ জোখটো ল'বৰ কাৰণে চাওক ফিটাডালৰ এই অংশটো 40ত সমান জোখত এনেদৰে মিলাই ল'লোঁ, মানে 40ক 4 ভাগ কৰিব লাগিব। প্ৰথমে 40ক দুভাগ কৰিলোঁ, দুভাগ কৰি ইয়াতে পালোঁ 20। এতিয়া আকৌ চাওক 20ক দুভাগ কৰিব লাগিব, 20ক দুভাগ কৰি ইয়াতে পাইছোঁ 10। এতিয়া বুকুৰ জোখটো 10 ইঞ্চিয়ে ল'ব লাগিব, নহ'লেও আপোনালোকে 40ক 4য়ে হৰণ কৰি দিব আৰু হৰণ কৰি যিটো পাব সেইটোৱে বুকুৰ জোখটো ৰাখি দিব। এতিয়া চাওক বুকুৰ জোখটো ল'বলৈ আৰ্মহোল বিন্দুটোৰ পোনতে 10 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু কান্ধৰ পৰা এই বিন্দুটো 6.5 ইঞ্চি দূৰত্বত মিলাই ল'লোঁ। এতিয়া চাওক এই বিন্দুটোৰ পৰা আৰ্মহোল বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। এতিয়া কঁকালৰ জোখটো ল'ব লাগিব। কঁকালৰ কাৰণেও চাওক কাগজখনৰ এই অংশটোৰ পৰা 10 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক ওপৰৰ এই বিন্দুটোৰ পৰা কঁকালৰ বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। কঁকালৰ জোখটো কেনেকৈ উলিয়াইছোঁ চাওক। কঁকালটো আছিলে 36। এতিয়া চাওক 36ত ফিটাডাল এনেদৰে সমান জোখত মিলাই ল'লোঁ। দেখিছে, 36ক মানে 4 ভাগ কৰিব লাগিব। 36ক প্ৰথমে দুভাগ কৰিলোঁ, দুভাগ কৰি ইয়াতে পাইছোঁ 18। এতিয়া আকৌ চাওক 18ক দুভাগ কৰিম, 18ক দুভাগ কৰি ইয়াতে পাইছোঁ 9। দেখিছে, এতিয়া কঁকালৰ জোখটো 9 ইঞ্চিয়ে ল'ব লাগিব। কিন্তু কঁকালটো যদি 9 ইঞ্চি লওঁ কঁকালৰ ভাগটো ঠেক হৈ থাকিব, কিয়নো পিঠিৰ মাজৰ অংশটো চিলাব লাগিব আৰু পিঠিৰ মাজৰ অংশটো চিলাওঁতে 1 ইঞ্চি চিলনিত সোমাই যাব, গম পাইছেনে? সেইকাৰণে 1 ইঞ্চি বঢ়াই লৈছোঁ। টোটেল লৈছোঁ কঁকালৰ জোখটো 10 ইঞ্চি। আকৌ এবাৰ বুজাই দিছোঁ চাওক। কঁকালৰ কাৰণে 9 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ, কিন্তু কঁকালৰ ভাগটো যদি 9 ইঞ্চি লৈ লওঁ কঁকালৰ ভাগটো ঠেক হৈ থাকিব, কিয়নো পিঠিৰ এই মাজৰ অংশটো চিলাব লাগিব আৰু চিলনিত 1 ইঞ্চি সোমাই যাব। সেইকাৰণে কঁকালৰ ভাগটো 10 ইঞ্চি লৈছোঁ। আৰু ব্লাউজটোৰ ছাইডৰ ফালে সদায় আপোনালোকে অকণমান কাপোৰ বঢ়াই ৰাখিব। ইয়াতে চাওক ছাইডৰ ফালে মই 2 ইঞ্চি বঢ়াই ৰাখিছোঁ, আপোনালোকে 1.5 ইঞ্চিও বঢ়াই ৰাখিব পাৰিব। এতিয়া চাওক কান্ধৰ পৰা এই বিন্দুটো 6.5 ইঞ্চি দূৰত্বত মিলাই ল'লোঁ আৰু এই বিন্দুটোৰ পৰা এই আঁচডালৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। আৰু কঁকালৰ ফালেও চাওক এই আঁচডালৰ পৰা 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক ওপৰৰ বিন্দুটোৰ পৰা কঁকালৰ বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। এতিয়া আৰ্মহোল শ্বেপটো দি ল'ম। আৰ্মহোল শ্বেপটো দিবলৈ চাওক এই কোণটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু চাওক এইফালেও এই আঁচডালৰ পৰা আধা ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। দেখিছে, ইয়াতে আধা ইঞ্চি তললৈ এটা বিন্দু দিলোঁ আৰু চাওক এনেদৰে এতিয়া আৰ্মহোল শ্বেপটো দি ল'ম। আৰু এই যে আধা ইঞ্চি তললৈ বিন্দুটো দিছোঁ, এনেকৈ যদি আৰ্মহোলটো আপোনালোকে কাটে তেতিয়া কি হয়, কাষলতিৰ তলৰ অংশটো যে কেতিয়াবা কোচ খাই থকা বা ফুলি থকাৰ দৰে থাকে, তেতিয়া সেই ফুলা অংশটো নাথাকে যদি এনেদৰে অকণমান তললৈ আৰ্মহোলটো কাটি দিয়ে। এতিয়া চাওক আৰ্মহোল আঁচডালৰ একেবাৰে সোঁ মাজত এটা বিন্দু দিছোঁ আৰু এই বিন্দুকেইটা মিলাই এতিয়া আৰ্মহোল শ্বেপটো দি ল'ম। এতিয়া চাওক মাজৰ এই বিন্দুটোৰ পৰা ফুট দি প্ৰথমে এনেদৰে আৰ্মহোল শ্বেপটো মিলাই লৈছোঁ। আৰু এতিয়া চাওক আৰ্মহোল শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া গলৰ জোখটো লৈ ল'ম। গলৰ জোখটো কেনেকৈ ল'ব একেবাৰে সহজ পদ্ধতিৰে আপোনালোকক মই দেখুৱাইছোঁ চাওক। চাওক কাণটো লৈছিলোঁ 6.5, এতিয়া 6.5ক দুভাগ কৰিব লাগিব। 6.5ক দুভাগ কৰি ইয়াতে পালোঁ 3.5। এতিয়া গলৰ জোখটো 3.5 ইঞ্চি ল'ব লাগিব। এতিয়া চাওক কাগজখনৰ এই অংশটোৰ পৰা গলৰ কাৰণে 3.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আৰু পিঠিৰ ভাগটো আপোনালোকে কিমান কটা দিব সেইটো নিজৰ কথা। ইয়াতে মই পিঠিৰ ভাগটো কটা দিছোঁ 10.5।
দেখিছে 10.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পথালিকৈ 3.5 ইঞ্চি দূৰত্বত এই বিন্দুটো মিলাই ল'লোঁ। এতিয়া দেখিছে এই বিন্দুকেইটা মিলাই বক্স আকাৰত এনেদৰে বনাই ল'লোঁ। এতিয়া পিঠিৰ ৰাউণ্ড শ্বেপটো দি ল'ম। আপোনালোকে যদি কিবা ডিজাইন দিব বিচাৰে পিঠিৰ তেনেহ'লে দিব পাৰিব। ইয়াতে চাওক মই পিঠিৰ ভাগটো ৰাউণ্ড শ্বেপ দিছোঁ। দেখিছে এনেদৰে ৰাউণ্ডকৈ শ্বেপটো দি ল'লোঁ। প্ৰথমে ফুট দি এনেদৰে শ্বেপটো দি ল'লোঁ। খুব সহজ হয় এনেকৈ শ্বেপটো দিবলৈ। আপোনালোকেও দুবাৰ এবাৰ দিয়াৰ পিছত ধুনীয়াকৈ শ্বেপবিলাক দিব পাৰিব। দেখিছে এনেদৰে ফুট দি শ্বেপটো দি হোৱাৰ পাছত ধুনীয়াকৈ এই ৰাউণ্ড শ্বেপটো মিলাই ল'লোঁ। এতিয়া চাওক পিঠিৰ ৰাউণ্ড শ্বেপটো দি হৈ গ'ল আৰু কান্ধৰ ফাললৈ দেখিছে অকণমান ডাউন কৰি এনেদৰে আঁচডাল টানি ল'লোঁ। এনেকৈ যদি ব্লাউজটো চিলোৱা হয় তেতিয়া ব্লাউজটো খহি নাযায়। আৰু পিঠিৰ মাজৰ অংশটো জোখ লোৱাৰ আগতে এইখিনি কথা অকণমান জানি লওক। ইয়াতে চাওক এইডাল হৈছে চিলাই মাৰ্জিনৰ আঁচডাল, মানে বুকুৰ জোখটো লওঁতে যে 10 ইঞ্চি দূৰত্বত আঁচডাল টানিছিলোঁ সেই আঁচডাল হৈছে এইডাল। আৰু ইয়াতে ব্লাউজৰ গাৰ জোখৰ চিলনিটো চিলাব লাগিব। যদি আপোনালোকক ইয়াতকৈ অকণমান বহল লাগে তেনেহ'লে আঁচডালৰ পৰা বাহিৰৰ ফাললৈ ব্লাউজটো চিলাব, আৰু যদি অকণমান ঠেক লাগে তেনেহ'লে আঁচডালৰ পৰা ভিতৰৰ ভাগলৈ চিলনিটো চিলাই দিব। আৰু এতিয়া চাওক পিঠিৰ মাজৰ অংশটো জোখ ল'বৰ কাৰণে চিলাই মাৰ্জিনৰ এই আঁচডালৰ পৰা একেবাৰে সোঁ মাজত এটা বিন্দু দিছোঁ। আৰু এই বিন্দুটোৰ পৰা চাওক ওপৰ ভাগলৈ 5.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। মাজৰ এই অংশটো চিলাওঁতে সদায় এটা কথা মন কৰিব, পিঠিৰ এই কটা অংশটোতকৈ যাতে চিলনিটো ওপৰলৈকে চিলাই নিদিয়ে। মাত্ৰ এইখিনি কথা মন কৰিলে আপোনালোকে ধুনীয়াকৈ ব্লাউজটো চিলাব পাৰিব। আকৌ কৈছোঁ পিঠিৰ কটা অংশটোতকৈ চিলনিটো ওপৰলৈ চিলাই নিদিব। যদি পিঠিটো আপোনালোকে কম কটা দিয়ে তেনেহ'লে অলপ ওপৰলৈকে চিলাব লাগিব, আৰু যদি বেছিকৈ কটা দিয়ে তেনেহ'লে অলপ ওপৰলৈকে চিলালেও হৈ যাব। এতিয়া চাওক ওপৰৰ বিন্দুটোৰ পৰা তলৰ এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ আৰু এই আঁচডালৰ ছাইডৰ ফালে 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া দেখিছে ধুনীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু ইয়াতে পিঠিৰ মাজৰ অংশটো চিলাব লাগিব। পিঠিৰ মাজৰ অংশটো আপোনালোকে সদায় চিলাবই লাগিব, যদি নিচিলাই ব্লাউজটো আপোনালোকৰ ফিনিচিং নাহিব। বহুতে ব্লাউজ চিলাইছে কিন্তু পিঠিৰ এই মাজৰ অংশটো চিলাবলৈ তেওঁলোকে হয়তো পাহৰি গৈছে, সেইকাৰণে ব্লাউজৰ ফিনিচিংটো অহা নাই। আপোনালোকে এই সৰু সৰু কথাবোৰ সদায় মনত ৰাখিব আৰু নিজৰ ব্লাউজটো নিজেই ধুনীয়াকৈ চিলাব পাৰিব। আৰু চাওক পিঠিৰ ভাগটোৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই পিঠিৰ ভাগটো কাটি ল'ম। পিঠিৰ ভাগটো কাটি ল'লোঁ। এতিয়া সন্মুখৰ ভাগটো কাটিব লাগিব। সন্মুখৰ ভাগটো পিঠিৰ ভাগটোতকৈ সদায় 0.5 ইঞ্চি দীঘল ৰাখিব, কিয়নো বেল্টৰ কাৰণে কাপোৰ অকণমান বেছিকৈ লাগে সেইকাৰণে। এতিয়া চাওক পিঠিৰ ভাগটো দীঘল ৰাখিছিলোঁ 17 ইঞ্চি আৰু সন্মুখৰ ভাগটো দীঘল ৰাখিম 17.5 ইঞ্চি। চাওক কাগজখনৰ তলৰ অংশটোৰ পৰা 0.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 0.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। ব্লাউজৰ দিশটো আপোনালোকে যেতিয়া ল'ব সদায় আপোনালোকে নিজৰ জোখমতে ব্লাউজৰ দিশটো লৈ ল'ব, আৰু যিমানটো জোখত আপোনালোকে ব্লাউজটো ৰাখিব বিচাৰে তাতকৈ সদায় 1 ইঞ্চি বা 1.5 ইঞ্চি বঢ়াই ৰাখিব, কিয়নো চিলনিত কাপোৰটো সোমাই যায়। আৰু চাওক মই যে ব্লাউজৰ দিশটো 17 ইঞ্চি লৈছোঁ, আপোনালোকেও যে 17 ইঞ্চিয়ে ল'ব লাগিব তেনেকুৱা কোনো কথা নহয়। আকৌ কৈছোঁ আপোনালোকে নিজৰ জোখমতে ব্লাউজৰ দিশটো লৈ ল'ব। আৰু দেখিছেনে দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ, আৰু চাওক এই আঁচডালতেই পিঠিৰ ভাগটোৰ কঁকালৰ এই ভাগটো আঁচডালত এনেদৰে মিলাই লৈ ইয়াতে পিঠিৰ শ্বেপটো আঁকি লৈছোঁ। পিঠিৰ শ্বেপটো ইয়াতে আঁকি ল'লোঁ। এতিয়া চাওক প্ৰথমে মই আৰ্মহোলটো মিলাই ল'ম। আৰ্মহোল আছিল 6.5 ইঞ্চি। দেখিছে কান্ধৰ পৰা 6.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পথালিকৈ এই বিন্দুটো 6.5 ইঞ্চি দূৰত্বত মিলাই ল'লোঁ। এতিয়া চাওক কান্ধৰ পৰা এই আৰ্মহোল বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ আৰু এই কোণটোৰ পৰাও আঁচডাল টানি বক্স আকাৰত বনাই ল'লোঁ। এতিয়া চাওক আৰ্মহোল শ্বেপটো দিবৰ কাৰণে পিঠিৰ ভাগটো যে আৰ্মহোল শ্বেপটো দিছিলোঁ এই শ্বেপটোৰ পৰা 0.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পোনতে আৰ্মহোল শ্বেপটো দি লৈছোঁ।
আৰ্মহোল শ্বেপটো দি ল'লোঁ। এতিয়া বেল্টৰ জোখটো ল'ব লাগিব। বেল্টৰ কাৰণে চাওক কান্ধৰ পৰা 13.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আপোনালোকে বেল্টৰ এই জোখটো তলৰ অংশটোৰ পৰাও ল'ব পাৰিব। আৰু চাওক তলৰ অংশটোৰ পৰা জুখিলে এই আঁচডালৰ পৰা 3.5 ইঞ্চি ওপৰলৈ বিন্দুটো দিব। দেখিছেনে? কান্ধৰ পৰা যে মই 13.5 ইঞ্চি দূৰত্বত বিন্দুটো দিছিলোঁ, এই বিন্দুটো তলৰ এই আঁচডালৰ পৰা 3.5 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছে। দেখিছে? চাওক এই আঁচডালৰ পৰা 3.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 3.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ, যাতে মই আঁচডাল পোনকৈ টানিব পাৰোঁ। এতিয়া চাওক এই আটাইকেইটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। বেল্টৰ জোখটো লৈ ল'লোঁ। এতিয়া ব্ৰা কাটৰ জোখটো ল'ব লাগিব। ব্ৰা কাটৰ জোখটো লোৱাৰ আগতে চাওক ইয়াতে চিলাই মাৰ্জিনৰ যে আঁচডাল দেখিছে, এই আঁচডালৰ পোনতে মই বিন্দুটো দি লৈছোঁ। দেখিছে? আৰু কঁকালৰ ফালেও বিন্দুটো দি ল'লোঁ। আৰু এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। আৰু এইডাল হৈছে চিলাই মাৰ্জিন আঁচডাল। এতিয়া মই ব্ৰা কাটটো আপোনালোকক জুখি দেখুৱাম। ব্ৰা কাটৰ কাৰণে চাওক কাগজখনৰ এই অংশটোৰ পৰা 7 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। চাওক এই অংশটোৰ পৰা 7 ইঞ্চি দূৰত্বত এই বিন্দুটো দিছোঁ আৰু চিলাই মাৰ্জিন আঁচডালৰ পৰা 3 ইঞ্চি দূৰত্বত এই বিন্দুটো দিছোঁ। যদি আপোনালোকে চিলাই মাৰ্জিন আঁচডালৰ পৰা জোখে তেনেহ'লে 3 ইঞ্চি দূৰত্বত বিন্দুটো দিব আৰু এই অংশটোৰ পৰা জুখিলে 7 ইঞ্চি দূৰত্বত বিন্দুটো দিব। আৰু চাওক কাষলতিৰ তলৰ অংশটোৰ ফালে সন্মুখৰ যে আৰ্মহোল শ্বেপটো দিছিলোঁ, সন্মুখৰ এই আৰ্মহোল শ্বেপটোৰ পৰা 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া ডিঙিৰ জোখটো লৈ ল'ম। ডিঙিৰ কাৰণে চাওক কান্ধৰ পৰা 6.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পথালিকৈ এই বিন্দুটো 3.5 ইঞ্চি দূৰত্বত মিলাই ল'লোঁ। এতিয়া চাওক বিন্দুকেইটা মিলাই বক্স আকাৰত বনাই ল'লোঁ। এতিয়া মই ডিঙিৰ ৰাউণ্ড শ্বেপটো দি ল'ম। প্ৰথমে চাওক ফুট দি শ্বেপটো দি ল'লোঁ। দেখিছে? এনেদৰে শ্বেপটো দি লোৱাৰ পাছত এতিয়া চাওক শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ। ডিঙিৰ ৰাউণ্ড শ্বেপটো দি ল'লোঁ। ব্ৰা কাটৰ জোখটো কেনেকৈ ল'ব আকৌ এবাৰ আপোনালোকক মই বুজাই দিছোঁ। চাওক ব্ৰা কাটটোৰ কাৰণে চাওক কাগজখনৰ এই অংশটোৰ পৰা 7 ইঞ্চি দূৰত্বত এই বিন্দুটো দিছোঁ আৰু চিলাই মাৰ্জিন আঁচডালৰ পৰা 3 ইঞ্চি দূৰত্বত দিছোঁ আৰু সন্মুখৰ আৰ্মহোল ভাগটোৰ পৰা 2.5 ইঞ্চি দূৰত্বত দিছোঁ আৰু ডিঙিৰ ফাললৈ চাওক এই আঁচডালৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া এই আটাইকেইটা বিন্দু লগ লগাই ব্ৰা কাটৰ শ্বেপটো দি ল'ম। শ্বেপটো দিবলৈ সুবিধা হ'বৰ কাৰণে ওপৰলৈ এনেদৰে আঁচ এডাল টানি ল'লোঁ আৰু চাওক আঁচডালৰ পোনতে এতিয়া ব্ৰা কাটৰ শ্বেপটো মই দি লৈছোঁ। মাজৰ এই বিন্দুটোৰ পৰা প্ৰথমে চাওক এনেদৰে ফুট দি শ্বেপটো দি ল'লোঁ আৰু এই যে আঁচডাল দেখিছে, আঁচডালৰ পোনতে শ্বেপটো মিলাই ল'লোঁ। আকৌ দেখিছে সন্মুখৰ এই বিন্দুটোৰ পৰা এনেদৰে ফুট দি ব্ৰা কাটৰ শ্বেপটো দি ল'লোঁ। ব্ৰা কাটৰ শ্বেপটো মিলাই ল'লোঁ। এতিয়া চাওক বেল্টৰ শ্বেপটো দিবৰ কাৰণে এই আঁচডালৰ পৰা 0.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু চাওক পথালিকৈ এই অংশটোৰ পৰা 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই বেল্টৰ শ্বেপটো দি লৈছোঁ। বেল্টৰ শ্বেপটো দি ল'লোঁ। এতিয়া চাওক ছেকেণ্ড পাৰ্টটো কাটিবৰ কাৰণে ব্ৰা কাটটোৰ একেবাৰে সোঁ মাজত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা 2.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালে 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। চাওক আঁচডালৰ পৰা 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া এই আটাইকেইটা বিন্দু লগ লগাই দেখিছে এনেদৰে মই শ্বেপ এটা দি লৈছোঁ। শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ আৰু চাওক সন্মুখৰ ভাগটোৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই সন্মুখৰ ভাগটো কাটি ল'ম।
সন্মুখৰ ভাগটো কাটি ল'লোঁ। এতিয়া ব্ৰা কাটটো ডাঙৰকৈ কাটিব লাগিব। ব্ৰা কাটটো ডাঙৰকৈ কাটিবৰ কাৰণে চাওক কাগজখনত মই ব্ৰা কাটৰ শ্বেপটো আঁকি লৈছোঁ। ব্ৰা কাটৰ শ্বেপটো আঁকি ল'লোঁ। এতিয়া চাওক ছাইডৰ ফালে 1 ইঞ্চি বহাই লৈছোঁ। দেখিছে এই কোণটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও এই কোণটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক শ্বেপটো দিবলৈ ব্ৰা কাটৰ এই শ্বেপটো লৈ লৈছোঁ আৰু যে দেখিছে শুকপতিৰ এই কোণটো এই বিন্দুটোৰ সৈতে এনেদৰে মিলাই শ্বেপটো দি ল'লোঁ আৰু এইফালেও চাওক এই বিন্দুটোৰ সৈতে ব্ৰা কাটৰ এই কোণটো মিলাই এনেদৰে শ্বেপটো দি ল'লোঁ। আপোনালোকেও এনেদৰে শ্বেপটো দিব, ধুনীয়াকৈ শ্বেপটো সকলোৱে দিব পাৰিব। আৰু চাওক ওপৰৰ ফাললৈ আঁচডালৰ পৰা আধা ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ, এইফালেও আধা ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ। এতিয়া চাওক বিন্দুকেইটা লগ লগাই শ্বেপটো মিলাই ল'লোঁ। দেখিছে? আকৌ চাওক এতিয়া এই বিন্দুটোৰ পৰা তলৰ বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ আৰু এইফাললৈ ব্ৰা কাটৰ শ্বেপটো দি লৈছোঁ। চাওক শ্বেপটো দিবলৈ এই বিন্দুটোৰ পৰা দেখিছেনে এনেদৰে ফুট দি প্ৰথমে মই ব্ৰা কাটৰ শ্বেপটো দি লৈছোঁ। চাওক এই বিন্দুটোৰ সৈতে এনেদৰে মিলাই ব্ৰা কাটৰ শ্বেপটো দি ল'লোঁ। ব্ৰা কাটটোৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই ব্ৰা কাটটো কাটি ল'ম। ব্ৰা কাটটো কাটি ল'লোঁ। এতিয়া ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো কাটিব লাগিব। ছেকেণ্ড পাৰ্টটো কাটিবৰ কাৰণে ব্ৰা কাটটো জুখি লৈছোঁ আৰু ইয়াতে ব্ৰা কাটটো জুখি পাইছোঁ 9। এতিয়া চাওক পথালিকৈ 9 ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ আৰু চাওক এই বিন্দুটোৰ পোনতে 4 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 4 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক এই আটাইকেইটা বিন্দু লগ লগাই বক্স আকাৰত বনাই ল'লোঁ। নতুনকৈ ব্লাউজ কাটিং শিকিব বিচৰাসকলে একেবাৰে সহজ পদ্ধতিৰে এই ব্লাউজ কাটিংটো শিকিব পাৰিব আৰু যিমান পাৰোঁ একেবাৰে সহজ পদ্ধতিৰে কথাখিনি বুজাবলৈ চেষ্টা কৰিছোঁ। এতিয়া দেখিছেনে বক্স আকাৰত বনাই হোৱাৰ পাছত এই আঁচডালৰ পৰা 1 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এইটো হৈছে শুকপতিৰ ভাগটো আৰু এইফালে আধা ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক ব্ৰা কাটৰ সহায়ত ছেকেণ্ড পাৰ্টটোৰ শ্বেপটো দি ল'ম। ব্ৰা কাটৰ এই কোণটো এই বিন্দুটোৰ সৈতে এনেদৰে মিলাই লৈছোঁ। দেখিছে? দুয়োটা বিন্দুৰ সৈতে ব্ৰা কাটৰ কোণ দুটা এনেদৰে মিলাই লৈ ইয়াতে ব্ৰা কাটৰ শ্বেপটো আঁকি লৈছোঁ আৰু চাওক ছেকেণ্ড পাৰ্টটোৰ জোখমাখখিনি এনেদৰে মই কৰি ল'লোঁ। এতিয়া ছেকেণ্ড পাৰ্টটো কাটি ল'ম। ব্ৰা কাটটো আৰু ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো কাটি ল'লোঁ। ব্ৰা কাটটো আৰু ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো চাওক এনেদৰে দুয়োটা ভাগ মিলাই লৈ চিলাব লাগিব আৰু দেখিছেনে খুব ধুনীয়াকৈ দুয়োটা ভাগ মিলি গৈছে। এতিয়া চাওক ছেকেণ্ড পাৰ্টটোৰ বেল্টৰ শ্বেপটো দিবৰ কাৰণে তলৰ অংশৰ পৰা আধা ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু ব্ৰা কাটটোৰ সহায়ত ইয়াতে শ্বেপ এটা দি ল'লোঁ আৰু এইটো হৈছে বেল্টৰ শ্বেপটো। দেখিছে এনেদৰে শ্বেপটো দি ল'লোঁ আৰু এতিয়া চাওক এই চিনটোৰ পোনতেই মই কাগজখন কাটি ল'লোঁ। এইটো হৈছে ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো আৰু চাওক ব্ৰা কাট আৰু ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো কাটি হৈ গ'ল। এতিয়া হাতখন কাটিব লাগিব। হাতখন কাটিবৰ কাৰণে কাগজখন দুজাপ কৰি লৈছোঁ আৰু কাগজখনৰ বন্ধ ছাইডটো নিজৰ গাৰ ফালে দি লৈছোঁ। এতিয়া চাওক প্ৰথমে আৰ্মহোলটো জুখি ল'ম। পিঠিৰ ভাগটো লৈছোঁ আৰু আৰ্মহোলটো জুখি লৈছোঁ। ইয়াতে আৰ্মহোলটো জুখি পাইছোঁ 10। দেখিছে? এতিয়া চাওক এই 10 ইঞ্চি যে পাইছিলোঁ এই 10 ইঞ্চিটো কাগজখনৰ এই বন্ধ ভাগটোৰ পৰা মানে পথালিকৈ দেখিছে 10 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু হাতখনৰ দিশটো কিমান দিব সেইটো আপোনালোকৰ নিজৰ জোখমতে দিব পাৰিব। ইয়াতে মই 10.5 ইঞ্চি জোখত হাতখন দীঘল কৰিছোঁ আৰু দেখিছে দুয়োফালে 10.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এই আঁচডালো 10 ইঞ্চি দূৰত্বতে টানিছোঁ। এতিয়া চাওক ওপৰৰ পৰা তলৰ বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। আপোনালোকেও হাতখন এবাৰ এনেকৈ কাটি চাব, খুব ধুনীয়া আৰু সহজভাৱে হাতখন কাটিব পাৰিব। এতিয়া চাওক এই আঁচডালৰ পৰা 3.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 3.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ।
আৰু চাওক ছাইডৰ এই আঁচডালৰ পৰা 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ওপৰ ভাগলৈ দেখিছেনে কাগজখনৰ এই বন্ধ অংশটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ হাতখনৰ শ্বেপটো দিবলৈ। আৰু চাওক এই আঁচডালৰ পৰা 1 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ দেখিছে। এতিয়া এই আটাইকেইটা বিন্দু লগ লগাই হাতখনৰ শ্বেপটো মই দি ল'ম। প্ৰথমে মই পিঠিৰ ভাগটোৰ হাতখনৰ শ্বেপটো দি লৈছোঁ দেখিছে। এনেদৰে বিন্দুকেইটাৰ সৈতে মিলাই হাতখনৰ শ্বেপটো দি ল'লোঁ। হাতখনৰ শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ আৰু হাতখন আপোনালোকে কিমানটো জোখত বহল বা ঠেক কৰিব নিজৰ কথা। ইয়াতে মই হাতখনৰ বহলটো ৰাখিছোঁ 6 ইঞ্চি আৰু চাওক ছাইডৰ আঁচডালৰ পৰা যে 2 ইঞ্চিত বিন্দুটো দিছিলোঁ এই বিন্দুটোৰ পৰা দেখিছে তলৰ এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ আৰু ছাইডৰ ফালে এই আঁচডালৰ পৰা 1.5 ইঞ্চি বহাই ৰাখিছোঁ। কৈছোঁৱে হাতখনৰ বহলটো কিমান ঠেক বা বহল কৰিব সেইটো নিজৰ হিচাপ মতে কৰি ল'ব। আৰু দেখিছে এই কোণটোৰ পৰা তলৰ বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। আকৌ চাওক হাতখনৰ সন্মুখৰ শ্বেপটো দিবৰ কাৰণে কাগজখনৰ এই বন্ধ অংশটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক এই বিন্দুটোৰ পৰা হাতখনৰ সন্মুখৰ শ্বেপটো এনেদৰে দি লৈছোঁ দেখিছে। পিঠিৰ ভাগটোৰ শ্বেপটোৰ পৰা অকণমান তললৈ সন্মুখৰ শ্বেপটো এনেদৰে দি ল'লোঁ আৰু হাতখনৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই হাতখন কাটি ল'ম। প্ৰথমে পিঠিৰ ভাগটোৰ শ্বেপটো কাটি ল'লোঁ আৰু এতিয়া সন্মুখৰ শ্বেপটো কাটি ল'ম। আপোনালোকেও প্ৰথমে সদায় পিঠিৰ ভাগটোৰ শ্বেপটো কাটি ল'ব, তাৰ পাছতহে সন্মুখৰ শ্বেপটো কাটিব। আৰু চাওক হাতখন কাটি হৈ গ'ল দেখিছে। সম্পূৰ্ণকৈ ব্লাউজ কাটিংটো কৰি মোৰ হৈ গ'ল। এতিয়া আপোনালোকক মই ব্লাউজটো চিলাই দেখুৱাম। ব্লাউজ কাটিংটো প্ৰথমে লাইনিং কাপোৰত কৰি ল'ম আৰু চাওক লাইনিং কাপোৰটো এনেদৰে দুজাপ কৰি লৈছোঁ আৰু কাপোৰখনৰ বন্ধ ছাইডটো নিজৰ গাৰ ফালে দি লৈছোঁ। এতিয়া চাওক লাইনিং কাপোৰটোৰ ওপৰতে ফৰ্মাসমূহ এনেদৰে পাৰি ব্লাউজ কাটিংটো কৰি ল'লোঁ। ভিডিঅ'টো বহুত বেছি দীঘল হোৱাৰ কাৰণে কাপোৰটোৰ ওপৰত ফৰ্মাসমূহ পাৰি লৈ কেনেকৈ মই শ্বেপবিলাক আঁকি ব্লাউজ কাটিংটো কৰিলোঁ ভালদৰে দেখুৱাবলৈ নহ'লে, নেদেখুৱালেও চাগে আপোনালোকে বুজি পাইছে। ফৰ্মাসমূহ কাপোৰটোৰ ওপৰত পাৰি লৈ শ্বেপবিলাক আঁকি ল'ব আৰু শ্বেপটো পোনতে কাপোৰটো কাটি ল'ব। এতিয়া চাওক লাইনিং কাপোৰটোত ব্লাউজ কাটিংটো কৰি হোৱাৰ পাছত লাইনিং কাপোৰসমূহৰ চিধা ছাইডবোৰ এনেদৰে মিলাই লৈ চিন এটা মই দি ল'লোঁ। তাৰ পাছত লাইনিং কাপোৰসমূহৰ চিধা ছাইডসমূহ ব্লাউজ পিচটোৰ ওপৰত এনেকৈ ৰাখি লৈ ব্লাউজ পিচটো কাটি ল'লোঁ। এতিয়া চাওক প্ৰথমে মই লাইনিং কাপোৰটো ব্লাউজ পিচৰ কাপোৰটোৰ সৈতে চিলাই ল'ম আৰু দেখিছেনে চিলনিটো একেবাৰে কিনাৰে কিনাৰে চিলাইছোঁ। এনেকৈ যদি চিলাই লোৱা হয় নতুনসকলে ব্লাউজটো চিলাবলৈ ভাল পাব, যিহেতু তেতিয়া কাপোৰবিলাক চলি নাযায়। চাওক লাইনিং কাপোৰটো ব্লাউজ পিচৰ কাপোৰটোৰ সৈতে এনেদৰে চিলাই ল'লোঁ আৰু ব্লাউজ পিচৰ যে বাহি আছে এই কাপোৰকণ দেখিছেনে লাইনিং কাপোৰটোৰ সৈতে মিলাই সমান জোখত কাটি ল'লোঁ। এতিয়া চাওক প্ৰথমে ব্ৰা কাট দুটা চিলাই ল'ম। ব্ৰা কাট দুটা যেতিয়া চিলাব সদায় আপোনালোকে চিলনিবিলাক পোন কৰিবলৈ চেষ্টা কৰিব আৰু যিসকলে একেবাৰে নতুনকৈ শিকি আছে যদি আপোনালোকৰ চিলনিবিলাক বেকা হয় তেনেহ'লে এনেদৰে চিন এটা দি ল'ব পাৰে। দেখিছেনে ছেকেণ্ড পাৰ্টটোৰ দুয়োটা ভাগ সমান জোখত এনেদৰে মিলাই লৈ চিলনিটোৰ জোখত দুয়োটা ভাগতে এনেদৰে চিন দুটা দি ল'লোঁ। এতিয়া এই চিনটো পোনতে মই ব্ৰা কাটৰ চিলনিটো চিলাই দিম। চিলোৱাৰ আগতে দুয়োটা ভাগ সমান জোখত এনেদৰে মিলাই লৈছোঁ। চাওক দুয়োটা ভাগৰ এই কোণ দুটা আৰু এই কোণ দুটা সমান জোখত এনেদৰে মিলাই লৈ চিলনিটো চিলাই দিছোঁ আৰু চিলনিটো বহুত বেছি ভিতৰ ভাগলৈ সোমোৱাইও নিচিলাব আৰু একেবাৰে কিনাৰে কিনাৰেও নিচিলাব। আধা ইঞ্চিমান জোখত ভিতৰ ভাগলৈ সোমোৱাই চিলালে হৈ যাব। আৰু দেখিছে চিনটো যে দি লৈছিলোঁ এই চিনটোৰ পোনতে চিলনিটো চিলাই দিছোঁ। এতিয়া চাওক এই চিলনিটোৰ একেবাৰে কিনাৰে কিনাৰে আৰু এটা চিলনি চিলাই দিছোঁ যাতে কাপোৰটোৰ সূতাবিলাক ওলাই নাযায়। এই চিলনিটোৰ সলনি আপোনালোকে ইণ্টাৰলকো কৰিব পাৰিব। দেখিছে এই ভাগটো চিলাই হৈ গ'ল। এতিয়া মই এই ভাগটো চিলাই ল'ম। আকৌ চাওক চিলোৱাৰ আগতে দুয়োটা ভাগ সমান জোখত এনেদৰে মিলাই ল'লোঁ আৰু চিনটো যে দি লৈছিলোঁ সেই চিনটোৰ পোনতে চিলনিটো চিলাই দিছোঁ। ব্ৰা কাট দুটা চিলাই ল'লোঁ। এতিয়া ব্ৰা কাটৰ মাজৰ অংশটো চিলাব লাগিব। ব্ৰা কাটৰ মাজৰ অংশটো চিলাবৰ কাৰণে চাওক চিলনিটো যে দেখিছে এই চিলনিটো সমান জোখত এনেদৰে মিলাই ল'লোঁ।
দেখিছে চিলনিটো সমান জোখত এনেদৰে মিলাই লৈ ব্ৰা কাটৰ মাজৰ অংশটো উলিয়াই ল'লোঁ। আপোনালোকেও সদায় ব্ৰা কাটৰ মাজৰ অংশটো চিলাওঁতে সদায় এই চিলনি দুটা সমান জোখত এনেদৰে মিলাই লৈ ব্ৰা কাটৰ মাজৰ অংশটো উলিয়াই ল'ব। এতিয়া চাওক কোনীয়াকৈ আঁচডাল টানি ল'লোঁ। দেখিছে তলৰ ভাগলৈ যে আঁচডালৰ বহলটো দেখিছে, এই বহলটো ৰাখিছোঁ আধা ইঞ্চি জোখত। এতিয়া চাওক এই চিনটোৰ পোনতেই চিলনিটো চিলাই দিছোঁ। ব্ৰা কাটটো চিলাওঁতে সদায় আপোনালোকে এই মাজৰ অংশটো চিলাবই লাগিব, তেতিয়াহে ব্ৰা কাটৰ পাকটো উঠিব। দেখিছে এই চিনটো পোনতেই চিলাই ল'লোঁ। আকৌ চাওক এইটো ভাগো চিলাই ল'ম। চিলাবৰ কাৰণে দেখিছে চিলনিটো সমান জোখত এনেদৰে মিলাই লৈ ব্ৰা কাটৰ মাজৰ অংশটো উলিয়াই ল'লোঁ। মাজৰ অংশটো উলিয়াই লোৱাৰ পাছত ওপৰৰ পৰা দেখিছে কোনীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু এই আঁচডালৰ ওপৰতে চিলনিটো চিলাই দিছোঁ। ব্ৰা কাট দুটা চিলাই ল'লোঁ আৰু দেখিছেনে ব্ৰা কাটৰ চিলনি দুটা সমান জোখত মিলি গৈছে। এতিয়া ব্ৰা কাটটো এই ছাইড পাৰ্টটোৰ লগত চিলাব লাগিব। চিলাবৰ কাৰণে চাওক ব্ৰা কাটৰ এই কোণটো আৰু ছাইড পাৰ্টৰ এই কোণটোৰ সৈতে দেখিছে সমান জোখত এনেদৰে মিলাই ল'লোঁ। চাওক দুয়োটা কোণ সমান জোখত এনেদৰে মিলাই লৈ ইয়াতে ব্ৰা কাটটো চিলাই দিছোঁ। যদি আপোনালোকৰ চিলনিবিলাক বেকা হয় তেনেহ'লে চিলনিটোৰ জোখত আপোনালোকে পেঞ্চিল এডালেৰে চিন দি ল'ব পাৰিব। দেখিছে ব্ৰা কাটটো ছাইড পাৰ্টটোৰ সৈতে এনেদৰে চিলাই ল'লোঁ। ব্ৰা কাটটো ছাইড পাৰ্টটোৰ সৈতে চিলাই হোৱাৰ পাছত চাওক ছাইড পাৰ্টটোৰ যে এই ওপৰৰ অংশটো দেখিছে, ইয়াতে একেবাৰে কিনাৰে কিনাৰে চিলনি এটা চিলাই দিম। চিলোৱাৰ আগতে চাওক চিলনিৰ ছাইডৰ ফালে যিকণ কাপোৰ বাঢ়ি আছে এই কাপোৰকণ অকণমান এনেদৰে কাটি লৈছোঁ। এনেকৈ যদি কাটি লোৱা হয় কাপোৰটোৰ ভাঁজটো দিবলৈ ভাল হয়, সেইকাৰণে এই কাপোৰকণ এনেদৰে অকণমান কাটি লৈছোঁ। দেখিছে এনেদৰে কাটি হোৱাৰ পাছত এই বাঢ়ি থকা কাপোৰকণ ব্লাউজটোৰ ছাইডৰ ফালে এনেদৰে ৰাখি লৈ চাওক ওপৰ ভাগলৈ কিনাৰে কিনাৰে চিলনিটো চিলাই দিছোঁ। আকৌ কৈছোঁ এই চিলনিটো মই ছাইড পাৰ্টটোৰ ওপৰতহে চিলাইছোঁ। বহুতেই কি কৰে ব্ৰা কাটটোৰ ওপৰতে চিলাই দিয়ে, দেখিবলৈ বেয়া লাগে, সেইকাৰণে সদায় এই চিলনিটো ছাইড পাৰ্টটোৰ ওপৰতহে চিলাই দিব। এটা ভাগ চিলাই ল'লোঁ। এতিয়া চাওক এইটো ভাগো চিলাই ল'ম। চিলাবৰ কাৰণে আকৌ দেখিছেনে ব্ৰা কাট আৰু ছাইড পাৰ্টৰ এই কোণ দুটা সমান জোখত এনেদৰে মিলাই লৈ ইয়াতে ব্ৰা কাটটো চিলাই দিছোঁ। চিলাই হোৱাৰ পাছত চাওক ছাইড পাৰ্টটোৰ ওপৰত একেবাৰে কিনাৰে কিনাৰে চিলনিটো চিলাই দিম। এই চিলনিটো নিচিলালেও কোনো কথা নাই, কিন্তু যিগৰাকীয়ে মোক এই ব্লাউজটো চিলাবলৈ দিছে তেখেতে চিলাবলৈ কোৱাৰ কাৰণে এই চিলনিটো মই চিলাই দিছোঁ। ব্ৰা কাট দুটা ছাইড পাৰ্ট দুটাৰ সৈতে চিলাই ল'লোঁ। এতিয়া ইয়াতে বেল্টৰ পিচ দুটা চিলাব লাগিব। বেল্টৰ পিচ দুটা চিলোৱাৰ আগতে কি কৰিব চাওক এই দুয়োটা ভাগ সমান জোখত এনেদৰে মিলাই ল'লোঁ। দেখিছেনে আৰ্মহোলৰ এই কোণ দুটা সমান জোখত এনেদৰে মিলাই লৈ চিলনিটোৰ জোখত ইয়াতে অকণমান কাটি লৈছোঁ, যাতে দুয়োটা ভাগতে চিলনিটো সমান জোখত চিলাব পাৰোঁ। দেখিছে ইয়াতে চিলনিটোৰ জোখত অকণমান কাটি ল'লোঁ আৰু হুকপটিৰ ভাগটোৰ ফালেও ইয়াতে অকণমান কাটি লৈছোঁ চিলনিটোৰ জোখত। এতিয়া চাওক বেল্টৰ পিচটো চিলোৱাৰ আগতে বেল্টৰ চিধা ছাইডটো মন কৰিব আৰু অকণমান যে দকৈ কটা নিচিনা দেখিছে সেই কটা অংশটো হুকপটিৰ ভাগটোৰ ফালে হ'ব। দেখিছে কটা অংশটোত এনেদৰে বেল্টৰ পিচটো মিলাই ল'লোঁ আৰু এই অংশটো আপোনালোকে এনেদৰেই থাকিবলৈ দিব। এই কোণ দুটা মিলাই বেল্টৰ পিচটো নিচিলাব। দেখিছে এনেদৰে বেল্টৰ পিচটো মিলাই লৈ কটা অংশটোৰ পৰা বেল্টৰ পিচটো মই চিলাই দিছোঁ। আকৌ চাওক ব্লাউজটোৰ চিধা ছাইডৰ ফালে বেল্টৰ একেবাৰে কিনাৰে কিনাৰে চিলনি এটা চিলাই দিছোঁ। আকৌ মাজতে অকণমান গেপ ৰাখি দেখিছে আৰু এটা চিলনি চিলাই দিছোঁ। বেল্টৰ পিচটো চিলাই ল'লোঁ। এতিয়া চাওক এইটো ভাগো চিলাই ল'ম। চিলোৱাৰ আগতে সদায় আপোনালোকে বেল্টৰ চিধা ছাইডটো মন কৰিব।
আৰু চাওক চিলনিটোৰ জোখত যে দুয়োফালে অকণমান কাটি চিনটো দি লৈছিলোঁ, এই চিনটোৰ পোনতে বেল্টৰ পিচটো এনেদৰে মিলাই লৈ বেল্টৰ পিচটো চিলাই দিছোঁ। এতিয়া চাওক ব্লাউজটোৰ চিধা ছাইডৰ ফালে বেল্টৰ একেবাৰে কিনাৰে কিনাৰে আকৌ চিলনি এটা চিলাই দিছোঁ। এই চিলনিটোৰ পৰা মাজতে অকণমান গেপ ৰাখি আকৌ চিলনি এটা চিলাই দিছোঁ। দুয়োটা ভাগৰে বেল্টৰ পিচ দুটা চিলাই ল'লোঁ। এতিয়া হুকপটিৰ ভাগ দুটা চিলাব লাগিব। প্ৰথমে মই হুক লগোৱা ভাগটো চিলাই ল'ম আৰু এই ভাগটো চিলাবৰ কাৰণে চাওক কাপোৰখন 1.5 ইঞ্চি জোখত বহল কৰি লৈছোঁ। আৰু এতিয়া চাওক ব্লাউজটোৰ চিধা ছাইডৰ ফালে এই কাপোৰখন এনেদৰে ৰাখি লৈ কিনাৰে কিনাৰে চিলাই দিছোঁ। যদি আপোনালোকে ওপৰ ভাগলৈ এনেকৈ চিলাবলৈ অসুবিধা পায় তেনেহ'লে ভিতৰ ভাগলৈও এই চিলনিটো চিলাব পাৰিব। এতিয়া চাওক হুকপটিৰ এই কাপোৰখন সন্মুখৰ ভাগলৈ এনেদৰে ৰাখি চিলনিটোৰ কিনাৰে কিনাৰে আকৌ চিলনি এটা চিলাই দিছোঁ। চিলাই হোৱাৰ পাছত এতিয়া চাওক এই কাপোৰখন ভিতৰ ভাগলৈ এনেদৰে ৰাখি দেখিছে এই কাপোৰখন অকণমান এনেদৰে মুটুকাই লৈ আকৌ কিনাৰে কিনাৰে চিলনিটো চিলাই দিছোঁ। হুকপটি হুক লগোৱা মানে সোঁ ছাইডৰ এই ভাগটো চিলাই ল'লোঁ। এতিয়া হুকৰ যে ৰছীকেইডাল লগোৱা থাকে এই ভাগটো চিলাই ল'ম। এই ভাগটো চিলাবলৈ কাপোৰখন অকণমান বহলকৈ কাটি লৈছোঁ। এতিয়া চাওক কাপোৰখনৰ ওপৰত ব্লাউজৰ চিধা ছাইডটো এনেদৰে ৰাখি লৈ চিলনিটো চিলাই দিছোঁ। এতিয়া চাওক হুকপটিৰ এই কাপোৰখন ব্লাউজটোৰ ওপৰ ভাগলৈ এনেদৰে জাপ এটা দি ল'লোঁ। দেখিছে এনেদৰে জাপটো দি লোৱাৰ পাছত আকৌ চাওক এই পটিটোৰ একেবাৰে কিনাৰে কিনাৰে চিলনিটো চিলাই দিছোঁ। আকৌ চাওক হুকপটিৰ এই কাপোৰখন ভিতৰ ভাগলৈ এনেদৰে মুটুকাই লৈ আকৌ কিনাৰে কিনাৰে চিলাই দিছোঁ। হুকপটিৰ এই কাপোৰখন আপোনালোকে নিজৰ চিলাবলৈ সুবিধা হোৱাৰ জোখত বহলকৈ কাটি ল'ব। এতিয়া চাওক চিলনিটো আকৌ কিনাৰে কিনাৰে চিলাই দিছোঁ। হুকপটিৰ ভাগ দুটা চিলাই ল'লোঁ। এতিয়া চাওক এই দুয়োটা ভাগ এনেদৰে চিলাই ল'ম। আগতেও কৈছোঁ এনেকৈ যদি এই দুয়োটা ভাগ চিলাই লোৱা হয় ব্লাউজটোৰ গাৰ জোখৰ চিলনিটো যেতিয়া চিলাম সেই চিলনিটো চিলাবলৈ ভাল হয়, কোনো ধৰণৰ ব্লাউজটো আগাগুৰিয়া নহয়। সেইকাৰণে এই দুয়োটা ভাগ এনেকৈ চিলাই লওঁ। এই দুয়োটা ভাগ এনেকৈ চিলাই ল'লোঁ। এতিয়া পিঠিৰ ভাগটো চিলাই ল'ম। পিঠিৰ ভাগটো চিলাবলৈ চাওক পিঠিৰ ভাগটো এনেদৰে জাপি ল'লোঁ। দেখিছে আৰ্মহোল কোণ দুটা সমান জোখত এনেদৰে মিলাই লৈ পিঠিৰ মাজৰ অংশটো উলিয়াই ল'লোঁ। এতিয়া চাওক পিঠিৰ এই মাজৰ অংশটোৰ পৰা 4.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আকৌ চাওক এই বিন্দুটোৰ পৰা 6.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া এই বিন্দুটোৰ পোনতে অকণমান কাটি লৈছোঁ যাতে দুয়োটা ভাগ মই সমান জোখত চিলাব পাৰোঁ। দেখিছে ইয়াতে অকণমান কাটি ল'লোঁ। এতিয়া চাওক এই বিন্দু দুটাৰ পোনতে কাপোৰখন এনেদৰে ভাঁজ কৰি ল'লোঁ। দেখিছে এনেদৰে ভাঁজ কৰি লোৱাৰ পাছত ওপৰৰ পৰা কোণীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু এই আঁচডালৰ ওপৰতে চিলনিটো চিলাই দিম। এটা চিলনি চিলাই ল'লোঁ। আকৌ চাওক এই চিলনিটোৰ ওপৰতে আৰু এটা চিলনি চিলাই দিছোঁ। যিহেতু ব্লাউজটো বহুত বেছি টান খাই থাকে সেইকাৰণে পাৰিলে সদায় দুটা দুটা চিলনি চিলাই দিব। এতিয়া চাওক এইটো ভাগো চিলাই ল'ম। চিলাবৰ কাৰণে দেখিছেনে দুয়োটা বিন্দুৰ পোনতে কাপোৰখন এনেদৰে ভাঁজ কৰি ল'লোঁ। ভাঁজ কৰি লোৱাৰ পাছত লাইনিং কাপোৰৰ এই অংশটোৰ পৰা 6.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু চাওক এই বিন্দুটোৰ পৰা এতিয়া তলৰ ভাগলৈ কোণীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু এই আঁচডালৰ ওপৰতে চিলনিটো চিলাই দিম।
পিঠিৰ ভাগটো চিলাই ল'লোঁ। এতিয়া কান্ধটো জইন কৰিব লাগিব। কান্ধটো জইন কৰিবলৈ চাওক সন্মুখৰ ভাগটো লৈ লৈছোঁ আৰু দেখিছেনে ডিঙি ফাললৈ অকণমান ডাউন কৰি আঁচডাল টানি ল'লোঁ। এনেকৈ যদি ব্লাউজটো চিলোৱা হয় তেতিয়া ব্লাউজটো খহি নাযায়। যিহেতু ডিঙি ভাগটো বহল থাকে, ডিঙি ভাগটো যদি অকণমান ঠেকাই চিলাই দিওঁ তেতিয়াই আচলতে ব্লাউজটো খহি নাযায়। দেখিছে এইফালেও মই ডিঙি ফাললৈ অকণমান ডাউন কৰি আঁচডাল টানি ল'লোঁ আৰু এই আঁচডালৰ ওপৰতে এতিয়া চিলনিটো চিলাই দিম। চিলাই হোৱাৰ পাছত চাওক কাপোৰটোৰ কিনাৰে কিনাৰে আৰু এটা চিলনি চিলাই দিছোঁ। এটা ভাগ চিলাই ল'লোঁ। এতিয়া চাওক এইটো ভাগো চিলাই ল'ম। দেখিছেনে আঁচডালৰ পোনে পোনে চিলনিটো চিলাই দিছোঁ আৰু এটা চিলনি চিলাই দিছোঁ। মই কৈছোঁৱে মই প্ৰতিটো চিলনি দুবাৰকৈ চিলাওঁ যাতে ব্লাউজটোৰ চিলনিবিলাক ওলাই নাযায় সেইকাৰণে। আৰু চাওক কাপোৰটোৰ কিনাৰে কিনাৰে আৰু এটা চিলনি চিলাই দিছোঁ। কাণ দুটা জইন কৰি ল'লোঁ। এতিয়া হাত দুখন চিলাই ল'ম। হাত দুখন লগোৱাৰ আগতে দুয়োখন হাত সমান জোখত এনেদৰে মিলাই ল'লোঁ, কিয়নো হাত দুখন যদি আগাগুৰিয়া হৈ থাকে দেখিবলৈ বেয়া হ'ব। সেইকাৰণে সদায় চিলোৱাৰ আগতে হাত দুখন সমান জোখত এনেদৰে মিলাই ল'ব। আৰ্মহোলৰ চিলনি দুটা যাতে সমান জোখত মিলে সেইকাৰণে চাওক ব্লাউজৰ এই ভাগটো লৈ লৈছোঁ আৰু আৰ্মহোলৰ কোণ দুটা সমান জোখত এনেদৰে মিলাই লৈ চিলনিটোৰ জোখত ইয়াতে অকণমান কাটি লৈছোঁ। যদি আপোনালোকৰ চিলনিবিলাক বেঁকা হয় তেনেহ'লে আপোনালোকে চিলোৱাৰ জোখত এনেদৰে চিন দুটা দি ল'ব, তেতিয়া আৰ্মহোল চিলনিটো সমান জোখত মিলি যাব। দেখিছে এইটো ভাগো চিলনিটোৰ জোখত সমান জোখত কাটি ল'লোঁ। এতিয়া চাওক হাতখন এনেদৰে মিলাই লৈ হাতখনৰ একেবাৰে সোঁ মাজত অকণমান কাটি ল'লোঁ। এনেকৈ যদি অকণমান কাটি লোৱা হয় হাতখন চিলাবলৈ আপোনালোকৰ সুবিধা হ'ব। এতিয়া চাওক হাতখনৰ কটা অংশটো কান্ধৰ চিলনিটোৰ সৈতে সমান জোখত এনেদৰে মিলাই লৈ হাতখনৰ এটা ভাগ প্ৰথমে চিলাই ল'লোঁ। চিলনিটোৰ কাৰণে যে অকণমান কাটি চিনটো দি লৈছিলোঁ সেই চিনটো পোনতে দেখিছে হাতখন চিলাই দিছোঁ। এইটো ভাগ চিলাই ল'লোঁ। এতিয়া চাওক এইটো ভাগো চিলাই ল'ম। আকৌ চাওক চিলনিটোৰ জোখত যে অকণমান কাটি চিনটো দি লৈছিলোঁ সেই চিনটোৰ পোনতে এই ভাগটো চিলাই ল'লোঁ। এতিয়া চাওক কাপোৰটোৰ একেবাৰে কিনাৰে কিনাৰে আকৌ এটা চিলনি চিলাই দিছোঁ যাতে কাপোৰটোৰ সূতাবিলাক ওলাই নাযায়। হাতখন লগাই ল'লোঁ। এতিয়া চাওক এইটো ভাগো লগাই দেখুৱাম। দেখিছে হাতখনৰ একেবাৰে সোঁ মাজতে অকণমান কাটি ল'লোঁ। এতিয়া চাওক এই কটা অংশটো কান্ধৰ চিলনিটোৰ সৈতে সমান জোখত এনেদৰে মিলাই লৈ হাতখনৰ এটা ভাগ প্ৰথমে চিলাই লৈছোঁ। দুয়োখন হাত লগাই ল'লোঁ। হাত দুখন লগাই হোৱাৰ পাছত ব্লাউজটো সমান জোখত পাৰি লৈ দুয়োটা ভাগ সমান জোখত কাটি ল'লোঁ আৰু কাটি হোৱাৰ পাছত চাওক প্ৰথমে ব্লাউজটো চিধা ছাইডৰ ফালে একেবাৰে কিনাৰে কিনাৰে চিলনি এটা চিলাই দিছোঁ। এটা ভাগ চিলাই ল'লোঁ। এতিয়া চাওক এইটো ভাগো চিলাই ল'ম। এই চিলনিটো যেতিয়া চিলাব সদায় আপোনালোকে আৰ্মহোলৰ চিলনিটো সমান জোখত মিলাবলৈ চেষ্টা কৰিব। যদি আপোনালোকে আৰ্মহোল চিলনি দুটা আগাগুৰিয়া কৰে তেতিয়া কিন্তু যেতিয়া আপোনালোকে কঁকালৰ পাতলিটো চিলাব তেতিয়া সেই পাতলিটো চিলাবলৈ ব্লাউজটো আগাগুৰিয়া হ'ব। সেইকাৰণে সদায় এই চিলনিবিলাক সমান জোখত মিলাবলৈ চেষ্টা কৰিব। আৰু এইটো ভাগো চিলাই হৈ গ'ল। এতিয়া ব্লাউজৰ দিশটো লৈ কঁকালৰ পাতলিটো চিলাম। দিশটো ল'বলৈ চাওক আৰ্মহোল চিলনি দুটা সমান জোখত এনেদৰে মিলাই লৈ ব্লাউজটো জাপি ল'লোঁ।
আৰু ব্লাউজৰ দিশটো কিমান ল'ব সেইটো নিজৰ জোখমতে লৈ ল'ব। এতিয়া চাওক ব্লাউজৰ দিশটো ল'বলৈ কান্ধৰ পৰা মই ফিতাডাল এনেকৈ ৰাখিছোঁ। আকৌ কৈছোঁ আপোনালোকক যিমানটো জোখত ব্লাউজৰ দিশটো লাগে সিমানটো জোখত লৈ ল'ব। ইয়াতে মই 14 ইঞ্চি জোখত ব্লাউজৰ দিশটো ৰাখিছোঁ। এতিয়া চাওক 14 ইঞ্চিত যে মই দাগটো দিছিলোঁ এই দাগটোৰ পোনতে কাপোৰখন এনেদৰে ভাঁজ কৰি লৈ ইয়াতে অকণমান কাটি লৈছোঁ যাতে মই কঁকালৰ ভাগটো সমান জোখত চিলাব পাৰোঁ। এতিয়া চাওক কঁকালৰ এই কটা অংশটোৰ পৰা এই কটা অংশটোলৈকে কাপোৰখন এনেদৰে ভাঁজ কৰি ল'লোঁ। দেখিছে? এনেদৰে ভাঁজ কৰি লোৱাৰ পাছত কাপোৰখন ভিতৰ ভাগলৈ এনেদৰে মুটুকাই লৈ হাত চিলাইৰে মই চিলাই দিছোঁ। আপোনালোকে যদি মেচিনত চিলাব বিচাৰে তেনেহ'লে মেচিন চিলাইৰেও চিলাব পাৰিব, কিন্তু হাতেৰে চিলালে দেখিবলৈ ভাল লাগে সেইকাৰণে মই এই চিলনিটো হাতেৰেই চিলাওঁ। কঁকালৰ পাতলিটো এনেকৈ চিলাই ল'লোঁ। এতিয়া সন্মুখৰ পাতলিটো চিলাব লাগিব। সন্মুখৰ পাতলিটো চিলাবৰ কাৰণে চাওক এই দুয়োটা ভাগ যে মই চিলাই থৈছিলোঁ, এতিয়া চাওক এই চিলনিটো অকণমান খুলি লৈছোঁ। খুলি লোৱাৰ পাছত শুকপতি ভাগ দুটা সমান জোখত মিলাই লৈ কাপোৰখন এনেদৰে ভাঁজ কৰি ল'লোঁ আৰু ভিতৰ ভাগলৈ অকণমান মুটুকাই লৈ পাতলিটোৰ কিনাৰে কিনাৰে চিলনিটো চিলাই দিছোঁ। সন্মুখৰ এই পাতলিটো চিলাই ল'লোঁ। এতিয়া চাওক এই পাতলিটো চিলাবৰ কাৰণে শুকপতিৰ ভাগ দুটা সমান জোখত এনেদৰে মিলাই লৈছোঁ। শুকপতিৰ ভাগ দুটা যদি আগাগুৰিয়া হয় ব্লাউজটো দেখিবলৈ বেয়া হ'ব, সেইকাৰণে সদায় আপোনালোকে শুকপতিৰ ভাগ দুটা সমান জোখত মিলাবলৈ চেষ্টা কৰিব। আৰু চাওক ব্লাউজৰ দিশটো লওঁতে যে চিনটো দি লৈছিলোঁ, সেই চিনটো পোনতে কাপোৰখন এনেদৰে ভাঁজ কৰি লোৱাৰ পাছত কাপোৰখন আকৌ ভিতৰ ভাগলৈ এনেদৰে মুটুকাই লৈ কিনাৰে কিনাৰে চিলাই দিছোঁ। কঁকালৰ পাতলিটো চিলাই ল'লোঁ। এতিয়া চাওক পাতলিটো চিলাবৰ কাৰণে যে ছাইডৰ এই চিলনিটো খুলি লৈছিলোঁ, এই চিলনিটো এতিয়া চিলাই লৈছোঁ। এটা ভাগ চিলাই ল'লোঁ। এতিয়া চাওক এইটো ভাগো চিলাই ল'লোঁ। দুয়োটা ভাগ চিলাই ল'লোঁ। এতিয়া চাওক ব্লাউজটোৰ ভিতৰ ভাগলৈ একেবাৰে কিনাৰে কিনাৰে দুয়োটাৰ ফালে চিলনিটো চিলাই লৈছোঁ। দুয়োটা ভাগ চিলাই ল'লোঁ। এতিয়া চাওক ব্লাউজটোৰ গাৰ জোখৰ চিলনিটো চিলাব লাগিব। আপোনালোকক যিমানটো জোখত লাগে ব্লাউজটো সিমানটো জোখত এনেদৰে জোখটো লৈ ল'ব আৰু জোখটো লৈ হোৱাৰ পাছত এনেদৰে আঁচডাল টানি ল'ব আৰু আঁচডালৰ পোনতে চিলনিটো চিলাই দিব। দেখিছে? এনেদৰে মই আঁচ টানি ল'লোঁ আৰু এতিয়া চাওক আঁচডালৰ ওপৰতে চিলনিটো চিলাই দিছোঁ। এটা ছাইড চিলাই ল'লোঁ। এতিয়া চাওক এইটো ছাইডো চিলাই ল'ম। আপোনালোকে যেতিয়া গাৰ জোখৰ চিলনিটো চিলাব, জোখটো লোৱাৰ পাছত এনেদৰে আঁচ টানি ল'ব। এনেদৰে যদি আঁচডাল টানি লয় ব্লাউজৰ চিলনিবিলাক বেকা বেকি নহয় আৰু ব্লাউজৰ ফিনিচিংটো বহুত ভাল হ'ব। দেখিছে? এনেদৰে মই আঁচ টানি ল'লোঁ আৰু আঁচডালৰ ওপৰতে চিলনিটো এতিয়া চিলাই দিছোঁ। ব্লাউজটো চিলাই ল'লোঁ। এতিয়া পাইপিংটো লগাই ল'ম। পাইপিংটো লগাবৰ কাৰণে চাওক পাইপিঙৰ কাপোৰখন ব্লাউজটোৰ চিধা ছাইডৰ ফালে এনেদৰে ৰাখি দেখিছে ব্লাউজটোৰ ভিতৰ ভাগলৈ চিলনিটো চিলাই দিছোঁ। আকৌ কৈছোঁ চাওক ব্লাউজটোৰ চিধা ছাইডৰ ফালে পাইপিং কাপোৰখন এনেদৰে ৰাখি লৈ আধা ইঞ্চি জোখত ভিতৰ ভাগলৈ সুমুৱাই চিলনিটো চিলাই দিছোঁ। পাইপিং কাপোৰখন এনেদৰে চিলাই ল'লোঁ। এতিয়া চাওক চিলনিটোৰ ছাইডৰ ফালে বাঢ়ি থকা কাপোৰকণ এনেদৰে অকণমান কাটি লৈছোঁ। আগতেও কৈছোঁ এনেকৈ যদি কাটি লোৱা হয় কাপোৰখনৰ ভাঁজটো দিবলৈ ভাল হয়, সেইকাৰণে দেখিছে এনেদৰে অকণমান অকণমান কাটি লৈছোঁ। এতিয়া চাওক পাইপিং ৰছীডাল
কাপোৰখনৰ চিলনিটোৰ ওপৰত এনেকৈ দি এই কাপোৰখন সন্মুখৰ ভাগলৈ এনেদৰে মুটুকাই দিছোঁ। দেখিছে? এনেদৰে মুটুকাই দিয়াৰ লগে লগে ৰছীডাল সন্মুখৰ ফাললৈ ওলাই আহিব আৰু চাওক এতিয়া ৰছীডালৰ একেবাৰে কিনাৰে কিনাৰে চিলনিটো চিলাই দিছোঁ। পাইপিন ৰছীডাল চিলনিটোৰ ওপৰত এনেদৰে সুমুৱাই লৈ ৰছীডালৰ একেবাৰে কিনাৰে কিনাৰে চিলনিটো চিলাই দিব। পাইপিন ৰছীডাল এনেদৰে লগাই ল'লোঁ। এতিয়া চাওক ভিতৰৰ ভাগলৈ বাঢ়ি থকা কাপোৰকণ এনেদৰে মুটুকাই লৈ একেবাৰে কিনাৰে কিনাৰে চিলনিটো চিলাই দিছোঁ। চাওক ভিতৰৰ পাতলিটো চিলাই ল'লোঁ আৰু এই যে বাঢ়ি আছে কাপোৰকণ, এই কাপোৰকণ ভিতৰৰ ভাগলৈ এনেকৈ মুটুকাই লৈ আকৌ কিনাৰে কিনাৰে চিলনিটো চিলাই দিছোঁ। ব্লাউজটো সম্পূৰ্ণকৈ চিলাই হৈ গ'ল আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব।